Hello everyone, welcome to Saya's Kitchen. আজি মোৰ ৰেচিপিটো হৈছে পালেং শাকৰ সৈতে ৰৌ মাছৰ জোল। মই একেবাৰে ঘৰুৱা ষ্টাইলত বনাইছোঁ, সিম্পল আৰু একো মছলা নিদিয়াকৈ। আশা কৰিছোঁ এই ভিডিঅ'টো ভাল পাব আপোনালোকে। তেন্তে আহকচোন চাওঁ আমি। এয়া মই ৰৌ মাছ লৈছোঁ আৰু মাছখিনি হালধি আৰু নিমখ দি মেৰিনেট কৰি লৈছোঁ প্ৰথমতে। তাৰপিছতে লৈছোঁ আলু ইমানটো চাইজত কাটি, এটাই লৈছোঁ মিডিয়াম চাইজৰ, আৰু লৈছোঁ নহৰু 4 ফুটা, আদা একেবাৰে সৰুকৈ লৈছোঁ, আৰু এয়া দেখিছে সৰু চাইজৰ এটা পিঁয়াজ লৈছোঁ আৰু এটা জলকীয়া লৈছোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি মই অলপমান ৰঙচুৱাকৈ ফ্ৰাই কৰিছোঁ, মই এনেধৰণে ভাল পাওঁ কাৰণে। এয়া দেখিছে মাছখিনি ফ্ৰাই কৰা হৈ গৈছে মোৰ। দেখিছে মই একেখিনি তেলতে আকৌ গোটেইখিনি ফ্ৰাই কৰিবলৈ লৈছোঁ। লগতে দিছোঁ নহৰু আৰু আদা পেষ্ট, আৰু এয়া দিছোঁ কেঁচা জলকীয়া। বেলেগ মই একো মছলা ব্যৱহাৰ নকৰোঁ হালধিৰ বাহিৰে, একেবাৰে ঘৰুৱা ষ্টাইলত বনাব বিচাৰিছোঁ। এতিয়া আমি ইয়াতে আলুখিনিও ফ্ৰাই কৰি ল'ম। এতিয়া দেখিছে আলুখিনি অলপমান ফ্ৰাই হৈ গৈছে। এতিয়া আমি ইয়াতে শাকখিনিও দি দিম। এতিয়া ইয়াতে দিম হালধি আৰু নিমখ। ইয়াতে মই বেলেগ একো মছলা ইউজ নকৰোঁ, একেবাৰে চিম্পলকৈ ৰাখিছোঁ ঘৰুৱা ষ্টাইলত। ইয়াতে যদি আপোনালোকে অলপমান টেঙা হোৱাটো বিচাৰিছে তেতিয়াহ'লে বিলাহীও এড কৰিব পাৰে। এতিয়া এই শাকখিনি মই অলপ সময়হে ফ্ৰাই কৰিম, তাৰপিছতে আমি ইয়াতে পানী এড কৰিম। এয়া দেখিছে পানী মই একেবাৰৰ কাৰণে এড কৰিছোঁ, বাৰে বাৰে আকৌ এড নকৰোঁ, কাৰণ খাবলৈ পিছত হেৰহেৰীয়া হ'ব পাৰে। এতিয়া আমি উতলিবলৈ দিম ভালদৰে। এয়া দেখিছে শাকখিনি উতলিবলৈ ধৰিছে। এতিয়া মই ইয়াতে মাছ কিপিচো পেলাই দিম, কাৰণ এই মাছ কিপিচৰ পৰা যোনখিনি তেল ওলাব তেতিয়া খাবলৈ শাকখিনি আৰু বেছি টেষ্টি হ'ব। এয়া দেখিছে আমাৰ পালেং শাকৰ জোলখিনি ডাঠ হৈ গৈছে শুকাই। এতিয়া আমি নমাই দিম গেছৰ পৰা। মোৰ এই ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।